Hi guys and welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। মাৰুতি মিছ ব্লগ চলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে এটা বিশেষ কাৰণতে ভিডিঅ' বনোৱা হ'ল আৰু ভিডিঅ' বনোৱা নাছিলোঁ। আমি আচলতে এটা বিশেষ কাৰণতে বনোৱা নাছিলোঁ। চ' কাৰণটো হৈছে এই আচাও দেখিছেনে হাতত দুখ পালোঁ। সৰু সুৰাকৈ এটা এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্টৰ কাৰণে হাতখনত দুখ পালোঁ, ফ্ৰেকচাৰ হৈছে হাতৰ। গতিকে ভিডিঅ' কৰিব পৰা নাই মই। ভিডিঅ' কৰিব পৰা অৱস্থাটো নাই ন, কেনেকৈ আমি ভিডিঅ' কৰিম। আজিও এতিয়া ভিডিঅ' কৰিবলৈ মন নাই, তথাপিতো ছোৱালীয়ে নহ'লে বোলে মা আজি ভিডিঅ' এটা কৰি থওঁ, কাৰণ আজি হাতখন মই প্লাষ্টাৰটো খুলিবলৈ যাম। আৰু ফ্ৰেণ্ডসকলে গমেই নহ'বচোন মায়ে কিয় ইমান দিন ভিডিঅ' কৰা নাই। সেয়েহে ছোৱালীয়ে নমানি পেলাই আজি ভিডিঅ' এটা কৰি দিছে, মানে কথাটো সকলোৱে ভিডিঅ' কৰিছে, সেইকাৰণেনো আমি ইমান দিন ভিডিঅ' কৰা নাই। সেয়েহে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ হাতখন অতি সোনকালে ভাল হৈ যায় আৰু আপোনালোকৰ আগত মোৰ ভিডিঅ' দিব পাৰোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মাৰ মানে হাতখন জল্দি ঠিক হৈ যায়, তাৰ বাবে আশীৰ্বাদ কৰিব আপোনালোকে। আৰু আমি কাৰো ভিডিঅ' চাব পৰা নাই, সেইবাবে মানে পৰিৱেশটোৱে তেনেকুৱা নহয়, সেইবাবে। চ' এতিয়া ডক্টৰে কৈছে যে মাক একো কাম মানে বেছিকৈ নকৰিবলৈ কৈছে, কাম এইবোৰ মানে গধুৰ বস্তুবোৰ দঙা সেইবোৰ কাম নকৰিবলৈ কৈছে মাক। চ' এই কথাখিনি ক'বলৈকে আপোনালোকক ভিডিঅ' এটা কৰিলোঁ। গতিকে বাই বাই।